বাৰ্থডে হয় সকলোৱে মৰম কৰিব আকৌ দিয়া আশীৰ্বাদ দিব আৰু সবে উইশ কৰিবা দেই উইশ কৰিব কৈ দিয়া আকৌ গুড গাৰ্লছ গুড মৰ্নিং সকলোকে আমাৰ এটি নতুন ব্লগ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মই আজি ডেকৰেশ্যন কৰিম মানে আৰু বেলুন ফুলাই আছে এতিয়া ভালকৈ দেখা আজিকালি ধুনীয়া হৈছে এইফালে আপা বহি ফটো বনাই দিছে কি ধুনীয়া লাগিছে এইটো হাতেদি নিজৰ হাতেদি বনাইছে এনাইকে আনিছে কিমান যে ফটো এটা দিছে না এইফালে আমাৰ মাহীয়েকে কৰি আছে ডেকৰেশ্যন বেলুনকেইটা ডিজাইনটো ভাল লাগিছে তাৰপিছতে আৰু হেপী বাৰ্থডে লিখা হৈ আছে আৰু এটা 4 বছৰ সকল কেনেকুৱা লাগিছে বাৰু মোক জনাবচোন তাৰপিছত ভণ্টি এফালে ওলাই আছে দি পালেহি মই নকৰিলোঁ চাহ তাহ খাই গ'ল আৰু শাড়ীখন ভণ্টিয়ে পিন্ধি আছে দেই মোক এনেকুৱা লাগিছে ফটো মাৰিব দিলে মই দিম তাৰপিছতে আৰু ল'ৰা ছোৱালীবোৰ আহিলেই হ'ব আৰু ল'ৰা ছোৱালীবোৰ যেতিয়া আহিব তেতিয়া কি বুলি কয় কেক চেক কটা হ'ব তেতিয়া দেখাম সৰু সুৰাকৈ নিয়ম এটা কৰিছোঁ মই এনেই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ স্মৃতি হিচাপেও ৰৈ যাব মানে এইফালে আমাৰ মাহীয়েক ৰৈ আছে প্ৰথমবাৰ এইটো মই এইখিনি ভিডিঅ' কৰা নহ'ল এইফালে দুখিত এইফালে কি আনিছা আমাৰ মানুহজনে যে গাখীৰ চাহ এইফালে চাই হাই চাই কোৱা হাই কোৱা বাদাম দিছে এতিয়া খাবলৈ আজি ফাৰ্ষ্ট ওলাইছে কেমেৰা আগত এইফালে ফাইনেলি মোৰ ওলাই হৈ গ'ল আমি ঘামি চামি একদম অৱস্থা নাইকিয়া হৈ গ'ল এতিয়া এতিয়া ভাগিনৰ মানে খনিয়াই লৈছোঁ আৰু এতিয়া ভাগিনৰ বিষয়ে কিবা এটা কওঁ ভাগিনৰ বিষয়ে কিবা এটা কওঁ চবে উইচ কৰিব চবে আশীৰ্বাদ কৰিব যাতে ভাল হৈ থাকে আৰু সদায় এতিয়া মাহীয়েকে কি দিলে মাহীয়েকে একো নাই দিয়া দেই খালি যেতিয়া চাকৰি কৰে তেতিয়া ভাল গিফ্ট এটা দিব হয় নাই মই এতিয়ালৈকে মানে নিজৰ ভৰিত থিয় দিব হোৱাই নাই চ' মই মানে একো দিব নোৱাৰোঁ মানে পিছত দিব ভাল হয় নাই যদি সেইকাৰণে মানুহৰ নিজৰ কিবা এটা থাকিব লাগে হয় আমি এতিয়া ফটো মাৰিবলৈ যাম ভিডিঅ'টো চাই থাকিব মই তাই পিন্ধাই দিছে কেনেকুৱা দিছে ক'ব মই ফটো শ্বুট মাৰি পিনি দিম বাৰু চাই দিব ভিডিঅ'টো চাদৰ মেখেলা পিন্ধিব নাজানে মই পিন্ধাই দিছোঁ দেই একদম নাজানে মানে ক'বলৈ যাবলৈ হ'লে তাই মই মানে বলবি ফটো মাৰিব বাই 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 দিছোঁ আকৌ ভিডিঅ' বনাইছে বেটিয়া বাহে বাতিত খাব ৰাতিপুৱা ভাত চাত খালোঁ বাৰতে পাঁচবিলাকে হ'ব ল'ৰা ছোৱালীবোৰ আহিলে হ'ব সেইকাৰণে এতিয়া গাখীৰ অকণ খাই লৈছোঁ তাৰপৰা এই দাহঁতৰ ঘৰ ছোৱালী হয় মানে মই দেৱৰ ভাগৰ ছোৱালী দেই সি মানে মোতকৈ বহুত ডাঙৰ আমাৰ দেৱৰ বুলি ক'বলৈ ল'ৰা ছোৱালীক আপুনি বুলি কওঁ আৰু এইফালে আকৌ এইফালে আমাৰ দাদাই বনাই আছে পোলাও বনাবলৈ মোৰ চাউলো ৰেডি কৰি থোৱা আছে আগতে মাংসটো ভাজি লৈছে তাৰপিছত চাউল ঘি দিছে তেজপাত এইবিলাক কৰি ৰেডি কৰি লৈছে আৰু তাৰপিছত পোলাও হ'বৰ কাৰণে মছলা দি লৈছে চাই থাকোঁতে ভিডিঅ'টো শেষলৈকে কি ধুনীয়া কালাৰ আহিছে দেখিছেনে কিন্তু মোবাইলত কেনেকুৱা দেখাইছে নাজানো বিভাগে বহুত ধুনীয়া আছিলে দেখিবলৈ খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিলে আকৌ দেই চাই থাকক চিকেন পোলাও বনাবলৈ কি কি লাগে আপোনালোকে জানে আৰু আমি ইমান মছলা এড কৰা নাই ওলাই মেলি হৈ গ'ল ৰেডি হৈ গ'ল বেটা কেনেকুৱা লাগিছে জনাবচোন ফ্ৰকটো মই অৰ্ডাৰ দি আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা বেইনডাল এনেকৈ তাই মানে খং উঠি আছে তাই ন ক'ত ফুৰিবলৈ যাব লাগিছে ফুৰিবলৈ যাব লাগে ফুৰিবলৈ যোৱা নহয় তাইক কৈছে বুজি নাই পোৱা মানে চাহ বেটা তোমাক গোটেই ফ্ৰক দেখা দিছোঁ ইমান ধুনু লাগিছে তোমাক এইফালে যাওঁ বুলি চাহলৈ জানেই আৰু মই এই সেউজীয়াখিনি কিমান ভাল লাগে হা কিমান ধুনীয়া লাগিছে সেউজীয়াখিনি দিছিলোঁ মই আগতে এডোখৰতে আমি কি বুলি কয় ভিডিঅ' ফটো চটো মাৰোঁ ইমান ধুনীয়া লাগে ধৰিছে কিমান সেউজীয়া হৈ আছে ফুলা আহিছে মানুহে এপাক লগ পালে একেবাৰে পৰা খেলিবলৈ একদম মানে খুব ভাল পায় আকৌ কৰা তেনেকৈ শিকাইটো দিছে মানে ইমান ফূৰ্তি কৰিছে মানে আকৌ কৰাই লাগিব হ'বলৈ নিদিওঁ মোক তোল এইটো আমাৰ ডেক'ৰেশ্যন কেনেকুৱা লাগিছে জনাব দেই যদি ডেক'ৰেশ্যনৰ কাম কৰিলে মই ভিটালিক মই পঠিয়াই দিম নাম্বাৰটো দি দিম কালেক্ট কৰিব কোনোবাই ধেমালি কৈছোঁ দেই ধেমালি কৈছোঁ একো ভাল হোৱা নাই এনেই দেই অকণ বেছি ধেমালি কৈছোঁ অকণ ধেমালি এইখিনি কেনেকুৱা লাগিছে জনাব ফটোকপি মাৰি দিম মানে এজনী নন্দমলৈ গৈছিলোঁ এজনী আহি গ'ল দেই এজনী গৈছিলে
মই আপোনালোকে এক যদি চিন নাপায় মই ইমান ষ্টাইল কৰা নাই আৰু তাই চকু চাওঁ মই তেতিয়া তাৰমানে বহুত ষ্টাইল কৰে মানে মই এক ইউটিউব চেনেল খুলিম নাই তেতিয়া আপোনালোকে এনেকুৱা এইবিলাক ডেকৰেশ্যনৰ কাম এটা কৰিব জানে এনেকৈ মানে বহুত বনাব জানে কাগজেদি বহুত ধুনীয়া আৰু বাঁহৰেদিও ফুল চুল বনাব জানে কাপ চাপ একদম নহয় মানে সেইখিনি মোক মানে যোগাৰ দিব লাগিব প্ৰথমে বস্তু তেতিয়াহে বনাব পাৰিম মই নিজে এয়া আমাৰ ৰাজনখিনি এনেই অলপমান দেখাই দিছোঁ আপোনালোকে কেনেকুৱা পায় জনাব এই যে হেপী বাৰ্থডেটো লিখা দেখিছেনে ৰ'বা দেই ফিল্টাৰ ল'ম মানে মই যেতিয়া ফুলাইছিলোঁ থাকোঁতে তাইক মূৰত পিন্ধে ফুট থাকি এই আমাৰ দাদাই পোলাও বনাই আছে মই কৈছোঁ চাই দিয়কচোন চাই দিয়ক মানে চাই নিদিয়ে মানে মজা বটা মাৰি আছে আহি পাই গ'লি দেই এতিয়া শুনো শুনো নকৰিবা নাইস এবার দে এবার জ্বলা দিয়া পাহৰি গ'ল ফটো মাৰি থওঁ সেইটো খানাটো কেনেকুৱা পালা কৈ দিয়া বঢ়িয়া খানা নাইচ বুলি থাকা দে আকৌ বঢ়িয়া নাইচ কেনেকুৱা খানাটো কেনেকুৱা পালা তুমি কেনেকুৱা পালা কৈ দিয়া খাই ভাল লাগিলে নি গাখীৰ দিয়া আছে মোৰোতো ভাল লাগিলে মোৰতো ক'বই নালাগে সৰুকৈ পাতিছোঁ আৰু ৰাতিকৈ মানুহ আহিব এতিয়া ইমানখিনিয়ে পোৱালিখিনিয়ে খালে গ'ল চাই থাকিব ভিডিঅ' থাকিবলৈকে তাৰপিছত মাহঁত যাবগৈ নাথাকে হোম দে আমি লাষ্টতে আহিছে কেক এটা মই নাহিলে কাৰণে বেয়া পাইছোঁ কিবা কবি কৈ দে হাই চাই কৈ দে মোৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিবা দেই মোৰ ছাবস্ক্ৰাইবৰ সংখ্যা একেবাৰে কম মানে কিন্তু কেনেকুৱা পাইছা তোক একদম মজা মজা থেংক ইউ দেই কবি না কিবা কবি যদি কৈ দে ভালকৈ থকা কথা কেনেকুৱা লাগিলে আজি ভাল লাগিলে নে বেয়া লাগিলে বহুত ভাল লাগিলে কৈছিল আৰু তাতে মানে ভাল লাগিলে যদি হ'ব দে হ'ব বাই কৈ দে তো আপোনালোকৰ ভিডিঅ' চাগে বাইদেউ আগতেও ভাল লাগিলে আশীৰ্বাদ কৰিব যাতে মানে সদায় ভালেই থাকক আৰু এতিয়া আমি ঘৰা ঘৰি যাব ওলাইছোঁ হ'ব দে বাই গধূলি হ'ল মাহঁতি যায়গৈ ৰাতিপুৱা মানুহ আহিব মই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ এতিয়া নাযায় বাই জনাব যদি চাই পেলাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব পাৰি ধন্যবাদ